ভাত খাই উঠি খাবলৈচোন টেবলেটে নাই। শুন ভাত খাই উঠি খাবলৈ টেবলেটে নাই, তই আনি দেচোন। মই আনি দিছিলোহে, শেষ হ'লেই নেকি? ডক্তৰে এইকেইটা সদায় খাবলৈ কৈছে এইকেইটা খাই গাটো অলপ ভাল পাইছো। হ'ব ৰ, মই আনি দিওঁ। তোৰ ওচৰত পইচা আছে জানো? ৰ, চিন্তা কৰিব নালাগে, কিবা এটা কৰি আনি দিম আৰু। ঠিক আছে। তই থাক দে, মই আহিছোঁ। ঠিক আছে, যা। বাইদেউ, এই মেডিচিন কেইটা দিবচোন। এইকেইটা লোৱা। কিমান হ'ল বাৰু? 450 টকা। পইচা মই আগৰ কেইটাৰ লগত একেলগে দিম, হ'বনে বাৰু? নাই, নহ'ব। বাকী নহ'ব দেই, তোমাৰ আগৰে বহুত দিবলৈ আছে। বাইদেউ, কিবা এটা কৰক, মই এসপ্তাহৰ ভিতৰতে আনি দিম কেনেকৈ পইচা। নাই, নহ'ব। তুমি আগৰবাৰ এনেকৈ কৈ নিছিলা, কিন্তু এতিয়ালৈকে দিয়া নাই। এইবাৰ কেছ পইচা দিলেহে নিব পাৰিবা। মাৰ বহুত গা ভাল নহয়, ডক্তৰে এইকেইটা খাবলৈ কৈছে। আপুনি কিবা এটা কৰকচোন। সেইকাৰণে এই দৰৱকেইটা খোৱাটো প্ৰয়োজনীয়। আজিলৈ দিয়ক, মই এসপ্তাহৰ ভিতৰত ঘূৰাই দিম। তোমাৰ মালৈ চাই দিছোঁ, নিয়া আৰু, কিন্তু সোনকালে দি যাবা দেই। ঠিক আছে বাইদেউ। আমাৰ বাকী দিয়াৰ চিষ্টেম নাই। ঠিক আছে, ধন্যবাদ দেই বাইদেউ। বাৰু। কি? ক'ত দেখিছিলি তই? আৰু ল'ৰাটো কোন? মান সন্মান চব শেষ কৰি দিলে। ৰহ, মই এতিয়াই পাপাক ক'ব লাগিব, নহ'লে বহুত কিবা কিবি হৈ যাব পাৰে। হেল্ল' পাপা। মা, আজি জব এটাৰ ইণ্টাৰভিউ দিবলৈ ওলাইছোঁ। আশীৰ্বাদ কৰিবি যাতে সফল হৈ আহোঁ। যা, শুন, তোৰ ভাল হ'ব। আহিছোঁ। যা। কোৱা। কি হ'ল, মন বেয়া নেকি? আৰু কোৱাচোন, ইণ্টাৰভিউ কেনেকুৱা হ'ল? নাই এইবাৰো নহ'ব। মই কি কৰোঁ একো ভাবি পোৱা নাই। হাতত পইচা পাতি এটকাও নাই। চবতে ধাৰেই ধাৰ হৈ আছে। মাৰ গাটো বেয়া হৈ আহিছে। হ'ব চব ঠিক হৈ যাব। আৰু মইতো আছোৱে ন তোমাৰ লগত। আৰু শুনা, কি কোৱা? মানে তোমাৰ লগত মোৰ ভাইটিৰ লগৰ এটাই দেখিলে। সি ভাইটিক কৈ দিলে আৰু ভাইটিয়ে পাপাক কৈ দিলে। এতিয়া পাপা একদম ফায়াৰ হৈ আছে মোৰ ওপৰত। দাদা, চাহ একাপ দিবহোঁ। এয়া লোৱা ভাইটি। বাকী কথা এটা সুধোঁ। মই অথনিৰ পৰা মন কৰি আছোঁ, তোমাক এনেকুৱা লাগিছে তুমি কিবা সমস্যাত ভুগি আছা নি বাৰু? কি ক'ব আৰু, একো উপায় নাইকিয়া হৈ গৈছে। সমস্যাই সকলো ফালৰ পৰা বেৰি ধৰিছে। ঘৰত গ'লে মাৰ মুখখন চাব নোৱাৰোঁ। ইণ্টাৰভিউ দিছোঁ ইমান গাল, কিন্তু এটাও জব নাই পোৱা। আৰু আজি ইয়াৰ ইণ্টাৰভিউ দি আহিলোগৈ, কি হ'ল আৰু। কি ক'বা ভাইটি, মানুহৰ জীৱনে এনেকুৱা আৰু। সেইবিলাক বাদ দিয়া, আহা অলপ বহিলোঁ আহা। ৰ'ব। ছাৰ, আহক। চিগাৰেট এটা দে, জুইচ হ'লে।
জানো ছাৰ। ঠিক আছে, কাইলৈ মৰ্ণিং আমাৰ ঘৰত আহি যাবি। অ' নগেন, ইয়াক আমাৰ ঘৰৰ এড্ৰেছটো দি দিবি। ঠিক আছে ছাৰ। ভাইটি আহাচোন অলপ। ভাইটি কথা এটা সুধো তোমাক, তুমিতো বহুত পঢ়া শুনা কৰিলা, ইমান পঢ়া শুনা কৰি তুমি ড্ৰাইভাৰ কাম কৰিবা জানো? কি কৰিব দাদা, মোক পইচাৰ বহুত প্ৰয়োজন। পইচাৰ কাৰণে মই যিকোনো কাম কৰিব পাৰিম, কামত সৰিব নাই। বাৰু তুমি যি ভাল দেখা, ইয়াতে সকলো ঠিকনা লিখা আছে, তুমি ৰাতিপুৱা গুচি যাবা। থেংক ইউ দাদা, এইটো লগ কৈছা। এই কি কথা ক'ব লাগিছে? এই যোৱা, এই তোমাক আজি মই কৈছোঁ যোৱা। এই দাদা ধন্যবাদ এই যোৱা। দাদা। কি হলো বোপাই, চাকৰিটো কি নাই মা নহ'ল, তথাপিও বেলেগ এটা কাম পাইছোঁ। বাৰু যি কামে পাইছ সৎপথত থাকি কৰি। তোৰ ল'ৰাই কেতিয়াও বেয়া কাম নকৰে। বাকী কিবা খালি নে তই? নাই খোৱা, একো খোৱা নাই। ব'ল মই কিবা এটা বনাই দিওঁ। ব'ল বোপাই। তুমি ইয়াত? এই মই নতুন কাম এটা জইন কৰিছোঁ, ছাৰৰ ছোৱালীজনী অনা নিয়া কৰিব লাগে। পিছে তুমি ইয়াত? আৰে বাবা, এইটো মোৰেই ঘৰ। দেউতাই মানে কৈ থকা ল'ৰাটো তুমিয়ে। মই এনেই ভয় খাই আছিলো তোমাক লগ নাপাম বুলি। চোৱা, দেউতাই ইমানখিনি কৰিলে তোমাৰ পৰা আঁতৰাবৰ বাবে, তুমি মোৰেই কাষত। অঁ, তোমাৰ দেউতাই কোৱা সেই ল'ৰা ষ্টেণ্ডাৰ্ড ল'ৰাটো মানে ময়েই। সেই তেনেকে কিয় কৈছা? মই জানো ন তোমাৰ ষ্টেণ্ডাৰ্ড কি। নহয় তুমি ল'ৰাৰ ষ্টেণ্ডাৰ্ড। অঁ, পাপাই এপইণ্ট কৰা ল'ৰাটো মানে তই। পাপাই কৈছে নহয় কি কৰিব লাগে, চাবি তাতে এই মক্কেলটো এই কাষ চাপিব নোৱাৰে। ভাইটি, কাক কেনেকৈ কথা ক'ব লাগে নাজানো নেকি? লাখ বিলাকত শিষ্টাচাৰ পাহৰি গলি? চুপ, তই যে একো কথাই নকবি। তোৰ কাৰণে পাপাৰ মান সন্মান চব নোহোৱা হৈ গৈছে। মই বেয়া একো কৰা নাই, আৰু সন্মানৰ কথা যে তই মোক নকবি। তোৰ বাবে হ'ব, তই কিন্তু এইটো ভাল কাম নকৰিলি। সামান্য এটা কৰ্মচাৰীৰ আগত মোক অপমান কৰিলি ন, ইয়াৰ পৰিণাম ভীষণ হ'ব। তুমি বেয়া নাপাবা দেই, সৰুৰ পৰাই ই অহংকাৰী। যি লাগে বুলি কয় তাকে দিয়ে। একো নাই দিয়া, এয়া মোৰ ভাগ্য আৰু। যাওঁ ব'লা। ব'লা। আলসুৱা মোৰ হৃদয়ত কিনো ৰং সানিলা, মনে মনে আহি নজনাকে প্ৰেমৰ নৈ বোৱালা। আলসুৱা মোৰ হৃদয়ত কিনো ৰং সানিলা, মনে মনে আহি নজনাকে প্ৰেমৰ নৈ বোৱালা। মতলীয়া মনৰে আশা গোপনে ৰলে জানা, জোনালী ভৰা প্ৰতিটো নিশাৰ তুমি ঠিকনা। অনুৰাগী মনৰ তৃষা, তোমাৰে ন ভাল পোৱা, প্ৰেমৰে আকুলতাৰ তুমি প্ৰেৰণা। উজাগৰি নিশাৰে তোমাৰে
যেনো ভাৱনাই বেদনা মৰিয়াৰে নিব জানো আঁতৰা শেৱালি হৈ সুবাসিলা ৰুদালি হৈ চুমি গলা শাওনৰে বৰষা হৈ ইয়াতে জিৰালা মতলীয়া মনৰে আশা গোপনে ৰলে জানা জোনালী ভৰা প্ৰতিটো নিশাৰ তুমি ঠিকনা অনুৰাগী মনৰ তৃষা তোমাৰেনো ভাল পোৱা প্ৰেমৰে আকুলতাৰ তুমি প্ৰেৰণা চুইটি তোমাক দেখি বিয়া পাতো লাগিছে কি কলি নহয় মানে তহঁতৰ নিচিনা ল'ৰাবৰ কাৰণে যে ছোৱালীবোৰ ৰাস্তাত ওলাব নোৱাৰা হৈছে নহয় মানে মই চিৰিয়াছলি ভাল পাম বুলি ভাবিছিলো কি চিৰিয়াছ কথা কৈছ তই তহঁতৰ নিচিনা ল'ৰাবৰ চৰিত্ৰ মই ভালকৈ জানো হ'ব মোৰে ভুল হ'ল মাফ কৰি দিবা আজিৰ পৰা যাতে তোক এনেকৈ নেদেখো হ'ব দিয়া চৰি তুমি সদায় ইয়াতেই বহা যে ভিতৰত বহিবা আকৌ কে বাহিৰত ভাল নেদেখি নহয় নালাগে দিয়া মই ইয়াতে ঠিক আছো ভিতৰত বহিলে আকৌ তোমালোকৰ ভাইটিও বেয়া পাব তাৰ কথা গুৰুত্ব দিয়া নেকি একো নাই ব'লা হেল্ল' ক কি তাৰ মানে পাপাই ইমান দিনে উদক ভেটাৰখীয়া পাতি আছিল বাৰু ইয়াৰ লগত হলি গলি দেখিয়ে মোৰ সন্দেহ হৈছিল বয়ফ্ৰেণ্ডৰ পৰা আঁতৰ হোৱাত এই দুখ হ'ব লাগিছিল এৰ আকৌ ফূৰ্তিহে দেখিছোঁ ক'তনো দুখ হ'ব পাপাই বয়ফ্ৰেণ্ডটোকে কাষত আনি দিলে ইছ নাই মই কিবা এটা কৰিব লাগিব ৰহ মই পাপাক কৈ আছো কি হৈছে ইয়াত নামাইবা একো নাই ক মোক নামাৰিব নিজে আগত কৈ দিছে মোক নামাৰিব বোলো কি হৈছে ইয়াত আৰে ৰিদীপ তই বাইদেউ আপুনি আহিলে ভালেই হ'ল মোক গাত একো দুখ নাই তেওঁলোকে হেৰি কৰি আছে মোক দেখিছেনে বাইদেউ ৰবা মই ইয়াক চিনি পাওঁ আচলতে কি হৈছিল কোৱাচোন মানে মই এফালৰ পৰা আহি আছিলো মানুহজনে মাল খাই পেলাই মোৰ আগত অগাভেটা কৰিলে ৰখাব নোৱাৰিলো তেওঁৰ গাত লাগি গ'ল মানুহজন ক'ত এতিয়া ড্ৰিংকছ কৰি আছে দেখোন আপোনালোকে যে ইমান সময় চাই আছে মেডিকেল নিয়াৰ ব্যৱস্থা নকৰে কেলে এম্বুলেন্স মাত ফোন এটা কৰিব লাগে 108লৈ হেল্ল' হ'ব এওঁক আৰু মাৰিব নালাগে আপোনালোকে মানুহজনক মেডিকেল নিব লাগে নে তাৰ মাৰপিট কৰিব লাগে মাৰিবই লাগে গাড়ীখন বাৰু ৰাস্তাত কোন আছে আপোনালোকে কি ভিত্তিত এওঁক কথা ক'ব পাৰিলে এজন দুজন ড্ৰাইভাৰ উভণ্ডালি কৰি চলালে বুলিয়ে সকলো একে নহয় আৰু এই কেছটোত সম্পূৰ্ণ এওঁৰ গাত ভুল আছে এওঁ ড্ৰিংকছ কৰি আহিছে নিচাত একো ক'বই নোৱাৰে তোমালোকে জানানে নাজানা এজন ড্ৰাইভাৰ কিমানৰ জীৱন লৈ ঘূৰি ফুৰে যদি ভাল কৰিব নোৱাৰা আনক বেয়াও নকৰিবা আৰু ইয়াক মই সৰুৰ পৰা চিনি পাওঁ পঢ়া শুনাৰ লগতে সকলো দিশতে ইয়াক বহা আছে বাৰু কচোন তই এতিয়া কি কৰি আছ আৰু ইয়াত কেনেকৈ মই মানে ৰাজীৱ বৰুৱা ছাৰৰ ঘৰৰ গাড়ীখন চলাওঁ তেওঁ ছোৱালীজনীক অনা নিয়া কৰোঁ ৰাজীৱ বৰুৱা মানে সেই বিজনেছমেনজন নহয় জানো তেখেতৰ ভাল চিনাকি আছিল এনে কামৰ খবৰ নাই হ'লেও তই ইমান পঢ়া শুনা কৰি লৈ
ইয়াতকৈ ভাল জব পালিহেঁতেন। কি ক'ব আৰু এতিয়ালৈকে বহুত ঠাইত ইণ্টাৰভিউ দিছোঁ কিন্তু একো পোৱা নাই। হ'ব, তই চিন্তা কৰিব নালাগে। ৰাজীৱ বৰুৱাৰ লগত মোৰ ভাল চিনা, মই তেওঁৰ লগত কথা পাতি কিবা এটা ব্যৱস্থা কৰি দিম। ধন্যবাদ মেম, আপুনি আজি নোহোৱা হ'লে মোৰ কি হ'ল হয়। বেয়া নাপাবা বাইদেউ, আপুনিও বেয়া নাপাব, ভুল হৈ গ'ল আৰু। হ'ব, তই এতিয়া যা। হ'ব, আগলৈ মনত ৰাখিব। এম্বুলেঞ্চ আহিব এতিয়া, মই ফোন কৰিছোঁ। মানুহজন ভালকৈ মেডিকেল পঠাই দিব। মই যাওঁ।